এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ সৈতে আমাৰ সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতি আৰু BTR জিলাসমূহৰ সজাতি দল এটাৰ আলোচনা হয় আৰু এই আলোচনাত মাটি সংক্ৰান্তীয় যিখিনি সমস্যা সেই সমস্যাৰ আলোচনাৰ উপৰিও আমাৰ সম্পাদকে কোৱাৰ দৰে আমাৰ BTR অঞ্চলৰ জিলাসমূহত কলিতা জনগোষ্ঠীৰ কাৰ্যালয় আৰু বিভিন্ন উৎকৰ্ষতা সাধনৰ বাবে ভৱন নিৰ্মাণাৰ্থে ভূমি আবণ্টন আৰু গৃহ নিৰ্মাণৰ বাবে আমি তেখেতসকলক আবেদন জনাওঁ আৰু আমি এই চেগতে চিফ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে তাৎক্ষণিকভাৱে BTRৰ যিকোনো এটা কেন্দ্ৰস্থলত কলিতা জনগোষ্ঠীৰ বাবে 1 কোটি টকা অনানুষ্ঠানিকভাৱে প্ৰায় ঘোষণাই কৰিছে আৰু তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো যথেষ্ট আশানুৰূপ বাৰ্তালাপ তেখেতৰ সৈতে আজি হৈছে। ধন্যবাদ। কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু আমাৰ BTRৰ যি 5খন জিলা আছে 5খন জিলাৰ জিলা সভাপতি সম্পাদকৰ লগতে আমি আমাৰ BTR মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু আমাৰ ইয়াম ৰেভিনিউ আৰু ফৰেষ্ট ৰঞ্জিত বসুমতাৰী, তামোলপুৰৰ MLA জলেন দৈমাৰী, কোকৰাঝাৰ পূবৰ MLA লৰেন্স ইছলাৰী, আমাৰ প্ৰাক্তন বিধায়ক আমাৰ তামোলপুৰৰ চন্দী বসুমতাৰী, আমি গোসাইগাঁৱৰ MLA, গোটেইখিনি আমি তেখেতসকলৰ উপস্থিতিত এটা আমি আলোচনা কৰিলোঁ। আলোচনাৰ উদ্দেশ্য আছিল এইটোৱেই যে বিশেষকৈ আমাৰ যি BTRত কলিতা জনগোষ্ঠীৰ যি ভূমিৰ সমস্যা ক্ৰয় বিক্ৰয়ৰ পৰা আদি কৰি নামজাৰিলৈকে এই গোটেইখিনি সমস্যাক লৈ আমি আলোচনা কৰিলোঁ। তেখেতসকলৰ পৰা আশ্বাস পাইছোঁ আগতে যিখিনি চিঠা নামজাৰি হৈছিলে ইতিমধ্যে তেওঁলোকৰ নিৰ্দেশ মৰ্মে ৰাজহ বিভাগৰ নিৰ্দেশ মৰ্মে চিঠা নামজাৰি বাতিল কৰিছে। আমি তেওঁলোকক এই দাবী জনাইছোঁ যে চিঠা নামজাৰি এতিয়ালৈকে নিৰ্দেশৰ তেওঁলোকৰ জাননীৰ আগলৈকে যিখিনি চিঠা নামজাৰি হৈছে এইখিনি থাকিব লাগিব আৰু এইখিনি থাকিব বুলি কৈছে। এতিয়া তেওঁলোকে অহা অক্টোবৰ 2 তাৰিখৰ পৰা পৰ্টেল যোগে ডিজিটেলাইজ কৰিব আৰু ডিজিটেলাইজ কৰোঁতে বিশেষকৈ আমি যিখিনি খিলঞ্জীয়া কলিতা জনগোষ্ঠীৰ মানুহ আছে আমাৰ কোনো সমস্যা নহয় বুলি তেখেতসকলে আমাক আশ্বাস দিছে। আমি আশ্বস্ত হৈছোঁ আৰু অনাগত দিনত নিশ্চয়কৈ যদি 2 অক্টোবৰৰ পৰা আমি গম পাম সেই ধৰণৰ যদি আমাৰ কোনো মাটিবিধা সমস্যা নাথাকে গতিকে BTR চৰকাৰখনক আমি সঁচাকৈ ধন্যবাদ দিব লাগিব। কিন্তু যদি আকৌ পুনৰ যদি সেই যোৱা 17 বছৰত হোৱা যি পদ্ধতিৰে আমাৰ ফাইলবিলাক পৰি আছিলে আমাৰ কোনো নামজাৰি হোৱা নাছিলে এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে আমি আমাৰ বিশেষকৈ খিলঞ্জীয়া কলিতা জনগোষ্ঠীয়ে কিন্তু আমি আন্দোলন হাতত ল'ম। আমি আমাৰ নিজৰ পথ মাটি নামজাৰিৰ ক্ষেত্ৰত আমি আগবাঢ়িম। সেই পথত আমি আশা ৰাখিছোঁ কোনোপধ্যেই BTR চৰকাৰে আমাক এইবাৰ নঠগায়। এই BTR চৰকাৰে যিহেতুকে ডিজিটেলাইজ কৰিব 2 অক্টোবৰৰ পৰা আমাৰ নামজাৰি হ'ব বুলি আমি আশা ৰাখিছোঁ।